নমস্কাৰ ছাত্ৰসকল, সমাজ বিজ্ঞানৰ এটা নতুন বিষয় লৈ বা নতুন পাঠ লৈ তোমালোকৰ ওচৰত আজি উপস্থিত হৈছোহি। আজি আমি আলোচনা কৰিবলগীয়া পাঠটো হৈছে পৰিকল্পনা, বাজেট আৰু উন্নয়ন। এইটো 19 নম্বৰ পাঠ। এই পাঠটোত আমি প্ৰথমে আলোচনা কৰি লওঁ সঞ্চয়নো কি। এতিয়া তোমালোকে জানা আমি দৈনন্দিন জীৱনত বিভিন্ন বয় বস্তুবিলাক আমি ব্যৱহাৰ কৰোঁ। বেছিভাগ বয় বস্তু আমি নিজৰ কাৰণে বা আমাৰ ঘৰৰ মানুহৰ কাৰণে আমি এইবিলাক কি কৰোঁ, ব্যৱহাৰ কৰোঁ বা উপভোগ কৰোঁ বা ভোগ কৰোঁ। গতিকে এইটো এটা বস্তুৰ ব্যৱহাৰ হৈ গ'ল। ইয়াৰ লগতে আমি কি কৰোঁ যে দৈনন্দিন জীৱনত আমাৰ যিবিলাক বস্তু ভোগ কৰা হয় তাৰ বাহিৰে অতিৰিক্ত যিবিলাক বস্তু থাকি যায় ভোগ কৰা বস্তুবিলাকত আমি সকলো বস্তুটো সম্পূৰ্ণভাৱে ব্যৱহাৰ কৰি নেপেলাওঁ। ধৰি লোৱা তোমালোকৰ আজি ঘৰলৈ 1 কেজি চাউল আনিছে, ঘৰত মানুহ আছে 2টা, গতিকে সেই 1 কেজি চাউল এদিনতে বনাই খাই বৈ শেষ কৰি নেপেলায়, নিশ্চয় 2 দিনমান যাব বা 3 দিন যাব। গতিকে এদিন ব্যৱহাৰ কৰাৰ পিছত অতিৰিক্ত চাউল অলপমান থাকি যায়। গতিকে সেইটো আমি পিছদিনাখনৰ কাৰণে কি কয় ৰাখি থৈ দিওঁ। গতিকে এনেধৰণে আমি আমাৰ হাতত যিটো ধন থাকে বা সম্পদ থাকে সেই সম্পদবিলাকো আমি কি কৰোঁ, আমি প্ৰয়োজনত আমাৰ যিমানটো ব্যৱহাৰ কৰিবলগীয়া হয় আমি সেইটো ব্যৱহাৰ কৰোঁ বা ভোগ কৰোঁ বা উপভোগ কৰোঁ, আৰু বাকীখিনি আমি ভৱিষ্যতৰ কাৰণে কি কৰি দিওঁ, থৈ দিওঁ অলপ অলপকৈ। গতিকে এনেধৰণে আমি থৈ দিয়া বা সাঁচি ৰখা বস্তুটো কথাটোকে কি বুলি কয়, প্ৰক্ৰিয়াটোকে সঞ্চয় বুলি কয়, ভৱিষ্যতৰ কাৰণে যিটো আমি থৈ দিওঁ। এতিয়া আমি যে সঞ্চয় একেবাৰে সুন্দৰ এটা উদাহৰণ হৈ গ'ল যে তোমালোকৰ ঘৰত মা দেউতাই বা তোমালোকৰ ঘৰৰ কোনোবাই যদি উপাৰ্জন কৰিছে, উপাৰ্জন কৰাৰ লগে লগে তেওঁলোকে যিটো দৰমহা পায়, দৰমহাটো একেদিনাখনেই খৰচ কৰি নেপেলায়। তেওঁলোকে নিজৰ প্ৰয়োজনীয় বস্তুবিলাক সংগ্ৰহ কৰিবলৈ সেই উপাৰ্জনৰ অলপ অলপকৈ কি বুলি কয় ধন অলপ অলপকৈ কি কয় খৰচ কৰে প্ৰয়োজন অনুসৰি, আৰু মাহেকৰ শেষত যিকেইটা টকা থাকি যায় কেতিয়াবা আমি বেংকত জমা কৰোঁ বা কেতিয়াবা আমি পোষ্ট অফিচত আমি জমা কৰোঁ। এনেধৰণে এই সম্পদ বা টকা পইচা বা যিকোনো ধৰণৰ বস্তু ভৱিষ্যতৰ কাৰণে সাঁচি ৰখা ব্যৱস্থাটোকে আমি কি বুলি কওঁ, সঞ্চয় বুলি কওঁ। আমি আলোচনা কৰিবলগীয়া বিষয়টো হৈছে পৰিকল্পনা। পৰিকল্পনা কি? পৰিকল্পনা হৈছে কোনো এটা কামৰ যি আগতীয়া কৰিবলগীয়া কামৰ আগতীয়া যিটো চিন্তা চৰ্চা আৰু সেই অনুযায়ী কৰি লোৱা ব্যৱস্থাটোকে কি বুলি কোৱা হয়, পৰিকল্পনা বুলি কোৱা হয়, ভৱিষ্যতে কৰিবলগীয়া কামৰ দেই। গতিকে এই পৰিকল্পনাটো বহুত দৰকাৰী বস্তু, আৰু এই পৰিকল্পনাটো থাকিলে আমাৰ কি হয়, কামবিলাক নিখুঁত হয় আৰু অবাবত সময় নষ্ট নহয়। আৰু পৰিকল্পনাৰ জৰিয়তে কি হয়, আমাৰ বহু ক্ষেত্ৰত বিভিন্ন সম্পদৰ পৰা আদি কৰি সময়, সম্পদ ইত্যাদিবিলাক আমাৰ কি হয় প্ৰকৃত ব্যৱহাৰ হয়। সেইটো সময়ৰ প্ৰকৃত ব্যৱহাৰ হয়, সম্পদৰো প্ৰকৃত ব্যৱহাৰ হয় নহ'লে কি হয়, বহু সময়ত এইবিলাক বস্তু নষ্ট হয়। সময় নষ্ট হ'লেও আমাৰ কাৰণে বহুত অসুবিধা হয় বহু ক্ষেত্ৰত। ঠিক তেনেদৰে সম্পদ নষ্ট হ'লেও সেইবিলাক ঘূৰাই পাবলৈ দিগদাৰ। গতিকে পৰিকল্পনাৰ জৰিয়তে আমি কি হয়, সময় আৰু সম্পদ আমি কি কৰিব পাৰোঁ, সাঁচিব পাৰোঁ। এতিয়া চোৱা, এই পৰিকল্পনাটো আমাৰ ক্ষেত্ৰত কেনেকৈ ব্যৱহাৰ হয়। এতিয়া চোৱা, অহাকাইলৈ যেনিবা আমাৰ এটা পৰীক্ষা আছে, তোমালোকে এটা পৰীক্ষাত অৱতীৰ্ণ হ'বা। এই পৰীক্ষাটোত অৱতীৰ্ণ হ'বলৈ হ'লে তোমালোকে আজিৰ পৰা ঠিক কৰিব লাগিব যে কাইলৈ পৰীক্ষা আছে, মই আজি পঢ়িবলৈ আছে। গতিকে এতিয়াৰ পৰাই তোমালোকৰ পৰিকল্পনাটো আৰম্ভ হ'ব লাগিব। তেতিয়াৰ পৰাই যেতিয়া চিন্তা কৰিবা তেতিয়াৰ পৰাই পৰিকল্পনাটো আৰম্ভ হৈ গ'ল। তুমি মনত ভাবিলা নহয় যে পৰীক্ষাটো কাইলৈ আছে, মই এতিয়া পঢ়িব লাগিব। তোমালোকে মনত ভাবি ল'লা, তাৰপিছত ভবাৰ লগে লগে কামবিলাক কেনেকৈ কৰিবলৈ ল'লা যে মই এইটো অংশ পঢ়িম, পৰীক্ষাটোৰ কাৰণে মোক এইখিনি চিলেবাছ দিয়া হৈছিলে, মই এইটো অংশ পঢ়িম, এইখিনি প্ৰশ্ন উত্তৰ মই ভালকৈ চাম, এইখিনি অকণমান টান, এইখিনি অংশ মই এৰি দিম, এইখিনি অংশ মই অকণমান লিখিব পৰাকৈ পঢ়ি যাম। গতিকে এনেধৰণে যে চিন্তা চৰ্চাবিলাক কৰি ল'লা, আগতীয়াকৈ কিবা এটা চিন্তা কৰিছা বা সেই দিশত কামো কৰিছা। গতিকে এনেকুৱা ধৰণৰ চিন্তা চৰ্চা ভৱিষ্যতে কৰিবলগীয়া যিকোনো কামৰ ওপৰত চিন্তা চৰ্চা আৰু কেনেকৈ কৰিবা তাৰ কাৰণে ব্যৱস্থা ঠিক কৰি লোৱাটোকে কি বুলি কোৱা হয়, পৰিকল্পনা বুলি কোৱা হয়। ঘৰ এখন চলিবৰ কাৰণে এই পৰিকল্পনা বস্তুটো বৰ দৰকাৰ। ঘৰখনত
আমাৰ বিভিন্ন কাম কাজবিলাক চলি থাকে বিভিন্ন ক্ষেত্ৰত সম্পদ আৰু সময় ঘৰখনত মানে দুটা বস্তুৱেই প্ৰয়োজন হয় ঘৰ এখনত গতিকে ঘৰখনত যে যিবিলাক কাম কাজ চলি থাকে সেই কাম কাজবিলাক আমি কি কৰিব পাৰোঁ পৰিকল্পনা অনুযায়ী কৰিলে কি হয় সঠিক ৰূপত ৰূপায়িত হয় মানে ঘৰখন সুন্দৰকৈ চলে সাধাৰণতে আমাৰ বেছিভাগ কামত পৰিকল্পনা নাথাকে ঘৰুৱা যিবিলাক কাম কাজ থাকে সেইবিলাক কাম কাজত পৰিকল্পনা নাথাকে গতিকে পৰিকল্পনা মতে যদি আমি কৰিবলৈ যাওঁ তেতিয়া মানে ঘৰখন আৰু নিয়াৰিকৈ চলে বুলি আমি ক'ব পাৰিম যেনেকৈ আমাৰ মাহটোৰ কাৰণে আমি সৰু সুৰা কিছুমান পৰিকল্পনা কৰোঁ যেনেকৈ আমাৰ ঘৰ এখন চলিবলৈ মাহটোত আমাৰ হাতত যিকেইটা ধন আহে মাহটোৰ শেষত যিকেইটা ধন আহে সেইকেইটা ধন আমি কেনেকৈ খৰচ কৰিম আমি এটা ঠিক কৰি লওঁ যে আমাৰ ইলেক্ট্ৰিচিটি বিল দিবলৈ আছে আমাৰ মানে কি কয় ৰেচনত ইমানখিনি টকা পইচা খৰচ হ'ব আমি পঢ়া শুনাৰ কাৰণে এইখিনি টকা পইচা ৰাখিব লাগিব প্ৰত্যেক ঘৰত এনেকুৱা সৰু সুৰা কিছুমান পৰিকল্পনা থাকে এইবিলাকেই কি হয় ঘৰ এখন চলিবৰ কাৰণে যথেষ্ট হয় আৰু এইবিলাক বস্তু যেতিয়া থাকিব তেতিয়াহে মানে কি হয় ঘৰখন সুন্দৰ আৰু মানে পৰিকল্পিতভাৱে চলে বুলি ক'ব পাৰি পৰিকল্পনা নহ'লে ঘৰখনো খেলি মেলি হ'ব যদি সেইবিলাক মই এতিয়া যে ক'লোঁ সেইকেইটা কথাতে যদি চিন্তা চৰ্চাটো আগতীয়াকৈ কৰা নহয় তেতিয়াহ'লে অবাবত টকা পইচা খৰচ হয় মোৰ ঘৰটোৰ ৰেচনৰ কাৰণে কিমান টকা পইচাৰ প্ৰয়োজন হয় সেইটো কথা যদি মই আগতীয়াকৈ নাজানো তেতিয়াহ'লে ঘৰখনত ৰেচনকে আনিয়ে থকা হয় ৰেচন পাতিবোৰ গতিকে টকা পইচা তাতে সোমাই যায় গোটেইখিনি ঠিক তেনেদৰে পঢ়া শুনাৰ কাৰণে বা টিউশ্যন ফিজৰ কাৰণে মোৰ কেইটকা খৰচ হয় গতিকে মই সেইটো যদি নাজানো গতিকে তাৰ ক্ষেত্ৰত সেইটোত যদি মই বাৰে বাৰে পইচা খৰচ কৰি থাকিবলগীয়া হ'ব আজি বোলে মই ইমান টকা খৰচ কৰিলোঁ কালি বোলে মই টিউশ্যনৰ কাৰণে ইমানখিনি দিলোঁ গতিকে মোৰ হাতত যদি একো মানে সেইটো নাথাকে হিচাপ এটা নাথাকে তেতিয়াহ'লে সেইটোৱে ভৱিষ্যতলৈ কি কয় মানে আৰ্থিক সংকটত তোমালোক ভুগিব পাৰে গতিকে আমি ঘৰ এখনত বিভিন্ন ক্ষেত্ৰত এনেকুৱা ধৰণৰ কাম কাজবিলাক চলি থাকে পৰিকল্পনাৰ লগত জড়িত কাম কাজবিলাক চলি থাকে কিন্তু আমি অমনোযোগী হওঁ সেইকাৰণে আমি গম নাপাওঁ কিন্তু চলি থাকে এইবোৰ বস্তু তোমালোকে সূক্ষ্মভাৱে যেতিয়া চাবা তেতিয়া গম পাবা আকৌ ভাবা ধৰি লোৱা তোমালোকৰ ৰেচন পাতি এতিয়া আনিবলৈ গ'ল ঘৰখনৰ মাহেকৰ যিটো ৰেচন সেই ৰেচনটো আনিবলৈ যাওঁতে মা দেউতাই আগতীয়াকৈ ঠিক কৰিলে যে কোনখিনি বস্তু আনিম কোনখিনি বস্তু নানো যিখিনি বস্তু বেছি দৰকাৰী সেইখিনি বস্তু মই আনিম চাউল দাইল আটা এইবিলাক বস্তু মোৰ দৰকাৰী বেছি সেইবোৰ বস্তু বেছিকৈ আনিম তাৰ বিস্কুট এইবিলাক বস্তু কম জৰুৰী হয় লাহে ধীৰে আনিম সেইবোৰ বস্তু গতিকে এইবোৰ যে ঠিক ঠাক কৰি লৈছে আগতীয়াকৈ চিন্তা কৰি লৈছে এইবিলাকেই পৰিকল্পনা মতেই আমি কাম কৰিব লাগে আৰু পৰিকল্পনা মতে কাম কৰিলে বস্তুবোৰ সুন্দৰ আৰু নিয়াৰিকৈ হয় গতিকে এই পাঠটোত তোমালোকক এই পৰিকল্পনাৰ বিষয়ে পঢ়িবলৈ কৈছে এতিয়া তৃতীয়তে আমি আলোচনা কৰিবলগীয়া বিষয়টো হৈছে বাজেট ইয়াৰ আগতে মই কৈ গৈছিলোঁ পৰিকল্পনাৰ কথা যেতিয়া কোনো এটা কাম আমি কৰিম বুলি থিৰাং কৰি লওঁ আৰু কামটো কেনেকৈ কৰিম তাৰ কথাও আমি আগতীয়াকৈ যদি চিন্তা চৰ্চা কৰি লওঁ গতিকে তাৰ কাৰণে আমাৰ কি হয় অৰ্থৰ নিশ্চয় প্ৰয়োজন হ'ব টকা পইচাৰ প্ৰয়োজন হয় ঘৰুৱা কাম কাজ কৰিবলৈ হ'লেও বা ঘৰৰ বাহিৰত কাম কাজ কৰিবলৈ হ'লেও অৰ্থৰ প্ৰয়োজন হয় গতিকে এই অৰ্থটোৰ কথা চিন্তা কৰোঁতে বা টকা পইচাৰ কথা চিন্তা কৰোঁতে আমি এইটো চাব লাগিব যে আমাৰ হাতত আহে কিমান টকা পইচা আৰু তাক আমি খৰচ কৰিম কেনেকৈ এই বস্তুটো আমি কি কৰি ল'ব লাগিব ঠিক ঠাক কৰি ল'ব লাগিব ধৰা আমাৰ হাতত আমি মাহেকৰ মানে দৰমহা হিচাপে আমি পালোঁ কিবা এটা মা দেউতাই কিবা এটা কাম কৰি পিনি দৰমহা পালে তোমালোকৰ ধৰি লোৱা 10 টকা এটা এই 10 টকাটো আমি যেতিয়া পালোঁ উপাৰ্জনৰ পৰিমাণ আমাৰ 10 টকা কিন্তু আমি যদি বিভিন্ন দৈনন্দিন কামত আমি খৰচ কৰি পিনি খৰচৰ পৰিমাণটো যদি আমি 12 টকা কৰি দিওঁ সেইটো প্ৰকৃত হিচাপ নহয় বা প্ৰকৃত মানে আমাৰ পৰিকল্পনা মতে কাম কাজ হোৱা নাই বুলি ক'ব পাৰি আমাৰ যিটো খৰচ পাতি পৰিমাণটো আমি কমাই ৰাখিব লাগে আমি যিটো উপাৰ্জন কৰিছোঁ উপাৰ্জন কৰাৰ পিছত আমাৰ যিটো প্ৰয়োজন হয় সেইটো খৰচ পাতি কৰিলোঁ আমি আৰু তাৰপিছত যিটো ৰাহি হয় সেইটো বস্তু আমি সঞ্চয় কৰিলোঁ এনেকৈ চলিব লাগে বস্তুবিলাক ঠিক তেনেদৰে এই ব্যৱস্থাটোৱে কি হৈছে
এই ব্যৱস্থাটো কৰিবলৈ হ'লে আমাক কি লাগে এখন বাজেট লাগে বাজেটে আমাক কি দিয়ে যে আমি কোনটো শিতানত বা কোনটো বস্তুত বা কোনটো ক্ষেত্ৰত আমি কিমান টকা পইচা খৰচ কৰিম আৰু সেই খৰচ পাতিটো আমি সেই খৰচ পাতিটো কৰোঁতে আমি ক'ৰ পৰা টকা পইচাখিনি ল'ম সেই বস্তুটো ঠিক ঠাক কৰা থাকে ধৰি লওক আমাৰ ঘৰৰ যিটো দৰমহা পালোঁ সেই দৰমহাৰ পৰাই আমি খৰচ কৰিম কিন্তু আমি মাহেকৰ বিল ইলেক্ট্ৰিচিটিত ইমানটো দিম ৰেচনত ইমানটো দিম পঢ়াত ইমানটো খৰচ কৰিম গতিকে এই বস্তুটোৱে ঠিক কৰি লোৱা হ'ল এই বস্তুটোৱে বাজেট মানে পৰিকল্পনা অনুযায়ী কাম কৰিবলৈ আমাৰ যিটো আয় ব্যয়ৰ যিটো হিচাপ নিকাচ সেইটো ঠিক ঠাক কৰি লোৱাটোৱে হৈছে বাজেট ব্যক্তি এজনৰ ক্ষেত্ৰত সঞ্চয় পৰিকল্পনা আৰু বাজেট যিদৰে প্ৰযোজ্য হয় ৰাষ্ট্ৰ এখনৰ ক্ষেত্ৰতো সেই একেটা বস্তুৰ প্ৰয়োজন হয় ৰাষ্ট্ৰ এখনেও সঞ্চয় কৰে ৰাষ্ট্ৰ এখনৰো নিৰ্দিষ্ট পৰিকল্পনা থাকে ৰাষ্ট্ৰ এখনৰো কি থাকে বাজেট থাকে গতিকে এই কামবিলাক ৰাষ্ট্ৰ এখনৰ ক্ষেত্ৰতো একেধৰণে প্ৰযোজ্য হয় ৰাষ্ট্ৰ এখনৰ যেতিয়া বাজেট মতে কাম কাজবিলাক হয় বাজেটত মই আগতেই কৈছোঁ আয়ৰ উৎসবিলাক থাকে ক'ৰ পৰা ধনটো সংগ্ৰহ কৰিব কেনেকৈ খৰচ কৰিব ব্যৱস্থাবোৰ উল্লেখ থাকে উদাহৰণস্বৰূপে চৰকাৰৰ আয়ৰ উৎস বা ধন সংগ্ৰহৰ উৎস বিভিন্ন ধৰণৰ হ'ব পাৰে টেক্সবিলাক ব্যৱহাৰ কৰে টেক্সবিলাকে আমাৰ পৰা লয় কৰ লয় যাতায়াতৰ বাবদ বস্তু বাহিনীৰ বাবদ বিভিন্ন ধৰণৰ সেৱাৰ বাবদ যিটো কৰ সংগ্ৰহ হয় সেই কৰটো এটা চৰকাৰৰ আয়ৰ উৎস হয় ঠিক তেনেধৰণে বিভিন্ন ধৰণৰ মাটি কিনা বেচা কৰা বিভিন্ন ধৰণৰ সম্পদ কিনা বেচা কৰোঁতেও টকা এটা পৰিমাণৰ ধন আমি চৰকাৰক দিবলগীয়া হয় কৰ হিচাপে এইবিলাকেও কি হয় চৰকাৰৰ আয়ৰ উৎস হয় গতিকে চৰকাৰে বিভিন্ন উৎসৰ পৰা আয় সংগ্ৰহ কৰে বা টকা পইচাটো সংগ্ৰহ কৰে গতিকে সেই টকা পইচাখিনি চৰকাৰে কি হয় এতিয়া খৰচ কৰে এতিয়া খৰচ কৰাত মানে চৰকাৰৰ কিছুমান নিৰ্দিষ্ট নিয়ম আছে যে বাজেটৰ ধন ইমান আছে গতিকে এইখিনি আমি কিছুমান নিৰ্দিষ্ট শিতানতহে এনেধৰণে খৰচ কৰিম যেনে শিক্ষাৰ ক্ষেত্ৰত আমি ইমান পৰিমাণৰ ধন খৰচ কৰিম বাজেটত স্বাস্থ্যৰ কাৰণে আমি ইমানখিনি পৰিমাণৰ ধন খৰচ কৰিম যাতায়াতৰ যোগাযোগৰ বাবে ইমানখিনি টকা খৰচ কৰিম গতিকে এইটো বস্তু আগতীয়াকৈ ঠিক কৰি লোৱা থাকে আৰু সেইমতে চৰকাৰী কাম কাজবিলাক হয় আৰু ইয়াত কোৱা হৈছে যে চৰকাৰী যিখিনি কাম কাজ হয় আয়ৰ দ্বাৰা যিখিনি ধন থাকে চৰকাৰৰ ধনৰ দ্বাৰা যিখিনি কাম কাজৰ অগ্ৰাধিকাৰ দিয়া হয় তাৰ ভিতৰত উন্নয়নমূলক কাম কাজবিলাক প্ৰথমতে থাকে বুলি কোৱা হৈছে উন্নয়নমূলক ৰাষ্ট্ৰ এখন উন্নয়নৰ কাৰণে যিখিনি প্ৰয়োজন হয় তাৰ কাৰণে চৰকাৰে বেছি পৰিমাণৰ টকা পইচা খৰচ কৰে পোনপ্ৰথমে আমি ক'ব লাগিব মানৱ সম্পদ উন্নয়ন মানুহৰ অৱস্থাটোৰ উন্নয়নৰ কাৰণে চৰকাৰে বহুতো পদক্ষেপ লৈ আছে শিক্ষা স্বাস্থ্য ইত্যাদিবিলাক বিষয় গতিকে শিক্ষা স্বাস্থ্য ইত্যাদি খণ্ডত চৰকাৰে যেতিয়া বেছিকৈ টকা পইচাবিলাক খৰচ কৰে চৰকাৰৰ ফালৰ পৰা বেছি সা সুবিধাবিলাক যেতিয়া দিয়া হয় তেতিয়া গম পাব লাগিব যে চৰকাৰে সেইটো দিশত উন্নয়নমূলক কাম কাজত সেইটো দিশত মনোনিৱেশ কৰিছে চৰকাৰে গুৰুত্ব দিছে গতিকে আমি সেইখিনি বস্তু ল'ব লাগে বা গ্ৰহণ কৰিব লাগে ঠিক তেনেদৰে উন্নয়নমূলক মানৱ সম্পদ মানুহ এজন যেতিয়া তেওঁৰ অৱস্থাটো উন্নয়ন হ'ব বা উন্নতি হ'ব মানুহ এজনৰ তেতিয়াহে তেওঁ দেশৰ কাৰণে কাম কৰিব পাৰিব দেশৰ কাৰণে কাম কৰি পিনি দেশৰ উপাৰ্জনৰ ব্যৱস্থাটো বৃদ্ধি কৰিব পাৰিব দেশখনক মানে ভাল মানে কাম কৰি পিনি তেওঁ দেশখনৰ কাৰণে উপাৰ্জন আনি দিব পাৰিব গতিকে মানৱৰ বা মানুহৰ অৱস্থাটো উন্নতি হোৱাটো আটাইতকৈ প্ৰয়োজনীয় আৰু ৰাষ্ট্ৰই এইকাৰণে উন্নয়নমূলক কাম কাজৰ ভিতৰত মানৱ সম্পদ উন্নয়নটো মানে প্ৰমুখ বুলি ধৰিলে মানুহৰ অৱস্থাটো উন্নয়নৰ কাৰণে যিখিনি কৰিবলগীয়া থাকে কাম কাজ কৰিবলগীয়া থাকে তাৰ কাৰণে চৰকাৰে নিজৰ এটা বাজেটৰ এটা বুজন সংখ্যক ধন খৰচ কৰে এইটো এটা জাষ্ট উদাহৰণ উন্নয়নমূলক কাম কাজৰ ভিতৰত ঠিক তেনেদৰে আৰু বহুত আছে ৰাস্তা ঘাটৰ অৱস্থাটো ঠিক ঠাক কৰা ৰাস্তা পদূলি বা যাতায়াতৰ ব্যৱস্থাটো উন্নতি সাধন কৰা বিভিন্ন ধৰণৰ আন্তঃগাঁথনিবিলাক চিকিৎসা বা
শিক্ষা ইত্যাদি ক্ষেত্ৰত যি আন্তঃগাঁথনি আছে এইবিলাকৰ অৱস্থাৰ উন্নতি সাধন কৰা ইত্যাদি উন্নয়নমূলক কাম কাজবিলাকত চৰকাৰে কি কৰে মানে নিজৰ বাজেটৰ ধনটো খৰচ কৰে। গতিকে আজি আমি এই পাঠটোৰ যিকেইটা দৰকাৰী টপিক আছিল সেই টপিককেইটাৰ ওপৰত কিছু কথা আলোচনা কৰিলোঁ। তোমালোকৰ যদি কিবা অসুবিধা থাকে মোৰ লগত যোগাযোগ কৰিবা বুলি আশা কৰিছোঁ। আজিলৈ